হাই বন্ধুসকল, আজি আমাৰ বাবে সঁচাকৈ অতি এটা গৌৰৱৰ দিন। ইছৰোৱে প্ৰেৰণ কৰা চন্দ্ৰযান-3 আজি চন্দ্ৰৰ বুকুত পদাৰ্পণ কৰিবগৈ আৰু সেই দৃশ্য উপভোগ কৰিবলৈ আজি গন্ধেগুৰি মধ্য ইংৰাজী বিদ্যালয়ত সমবেত হৈছোঁহি। আমি অজস্ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱিকাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। চৰকাৰী নিৰ্দেশনা সন্মান জনাই আমি গন্ধেগুৰি মধ্য ইংৰাজী বিদ্যালয়তে প্ৰজেক্টৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এই দৃশ্য উপভোগ কৰাৰ দিহা কৰিছোঁ। आप इस समय अपनी स्क्रीन पे मिशन ऑपरेशन से जस्ट कुछ ही पल दूर है। As we can see, 30 सेकंड ही बचा है और हमको ये सारे डेटा मिशन ऑपरेशन कॉम्प्लेक्स रूम में आइडिएशन 32 के द्वारा, जो कि लगातार लैंडर के कनेक्शन में बना हुआ है, प्रदान कर people are applauding. Let us all wait to hear from the Secretary Department of Space and Chairman ISRO, Shri S. Somnath. लैंडर मॉड्यूल पूरी तरह से सेफली और सॉफ्टली चंद्र। সঁচাকৈয়ে আজি আমাৰ বাবে সঁচাকৈয়ে অতি গৌৰৱৰ দিন। আমাৰ সকলো ভাৰতীয়ই যিদৰে ভাবিছিল তেনেদৰে ইছৰোৱে আজি দক্ষিণ মেৰুত চন্দ্ৰযান-3 অৱতৰণ কৰি পৃথিৱীৰ ভিতৰত প্ৰথমখন দেশৰূপে চিহ্নিত হ'ল আৰু চন্দ্ৰৰ বুকুত পদাৰ্পণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈ আমাৰ আজি সন্মান আজি বিশ্ব দৰবাৰত তেওঁলোকে জীৱিকাবলৈ সক্ষম হ'ল।